হৈছে মানে? ঘটনা কেনেকৈ হৈছে মানে কালিতো আমি দোকান চোকান বন্ধ কৰি সদায় যাওঁ, কালিও গুচি গ'লোঁ। গৈ ভাত পানী খালে, খোৱাৰ পিছতে মানে শুই গ'লোঁ। তেতিয়া ৰাতি কমচে কম 1:30 পৌনে 2টামান বজাত পুলিচ আহিছে, আহি পেলাই ঘৰত গৈছে, গৈ পেলাই মাতিছে। তাৰপিছত আমি আহিছোঁ, মায়ে আহিছে, মই আহিছোঁ, মাজু ভাইটিও আহিছে। মায়েতো ইয়াত আহি চিঞৰ বাখৰ কৰি অৱস্থা নাই একদম। তাৰপিছত আকৌ লগে লগে বোলে নাই, চিঞৰ বাখৰ কৰি লাভ নাই, ঘৰত গৈ পেলাই পানী চানী দিছোঁ, মাথাত তেল চেল দিছোঁ, দিয়াৰ পিছত অলপ শান্তি দিছে। প্ৰেছাৰী মানুহ না, পিছত আকৌ ইয়াত কিবা হৈ গ'লেতো আৰু ভেজাল হৈ যাব। কি কৰিম? আপোনাৰ নামটো কি? পাপলা শইকীয়া। এই ঠাইখনৰ নাম কি? এই ঠাইখনৰ নাম কি? এইটো হ'ল বাইপাছ। আপোনাৰ কিমান টকা ক্ষয়ক্ষতি হ'ব? ক্ষয়ক্ষতি হ'ল মোটামুটি 80 লাখ টকাৰ ওপৰত হৈ যাব। একেলগে কেইখন দোকান জ্বলিছে? 1খন 2খন 3খন 4খন। ইয়াত এখন আছিলে, এইটো সৰু ৰুমটো। সেই দুটা হ'ল মেকানিকে কাম চাম কৰে, এইটো ৱেল্ডিঙৰ কাম চাম কৰে। আৰু এইটো হ'ল পাৰ্চৰ দোকান, এইটো আছিলে তেখেতৰ পাৰ্চৰ দোকান। অনুমানিক 4-5খন দোকান মিলাই কিমান টকা ক্ষয়ক্ষতি হ'ব? এতিয়া 4-5খন দোকান মিলাই এতিয়া কেনেকৈ কওঁ। এইবিলাকতো ধৰক দুটা আছিলে মেকানিকৰ কাম চাম কৰে, ৰেঞ্জ পাতি দি পেলাই মেকানিকৰ কাম কৰে। আৰু সেইটো আছিলে লগতো ৱাল্ডিঙৰ কাম চাম কৰে। আৰু এইটো আছিলে পাৰ্চৰ দোকান, এইটো গুদাম আছিলে, এই সিহঁতৰ গুদাম এইটো। আৰু এইটো হ'ল আমাৰ দোকান। অনুমানিক কিমান টকা হ'ব? অনুমানিক এতিয়া সিহঁতকো সুধি চাওক, সিহঁতৰো কি আছিলে, কিমান টকা মাল আছিলে। এতিয়া সিহঁতৰতো কেনেকৈ ক'ম। আপোনাৰ কিমান হ'ব? মোৰতো 80ৰ ওপৰত আছে।